নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জৰবেৰা ফুলৰ বিষয়ে ক'ম। ইয়াক কেনেকুৱা মাটিত ৰুব লাগে, কিমান পৰিমাণৰ পানী দিব লাগে আৰু কেনেধৰণৰ যত্ন ল'লে ফুলজোপা বহু বছৰলৈকে বচাই ৰাখিব পাৰি তাৰ বিষয়ে জনাম। এই জৰবেৰা ফুলটো ডেক'ৰেশ্যনত ব্যৱহাৰ কৰা হয়। যিসকল লোকে সতেজ ফুল ঘৰত সজাব বিচাৰে তেওঁলোকে নিশ্চয় এই ফুলটো ৰুব পাৰে। ইয়াক দুই ধৰণে কৰিব পাৰি। ফুলটো শুকাই যোৱাৰ পিছত তাৰ গুটিটো শুকুৱাই পচাই দিলেও ইয়াৰ পুলি গজে, নহ'লে ইয়াৰ পুলিবিলাক ছেপাৰেট কৰি ইয়াৰ পৰা বেলেগত ৰুলেও হৈ যায়। ইয়াৰ এটা পুলি ৰুলেই এনেকৈ বাঢ়ি বাঢ়ি গছজোপা জোপোহা হৈ যায় আৰু বেছি জোপোহা হৈ গ'লে গছজোপা ৰুট বণ্ডিং হ'ব পাৰে। সেইকাৰণে ইয়াৰ পুলিবিলাক মাজে মাজে আঁতৰাই বেলেগ টাবত ৰুব লাগে। এনেকৈ বেলেগ টাবত ৰুব। এই জৰবেৰা ফুলটো স্থায়ী ফুল হয়, ই ছিজনেল নহয়। যেনেকৈ পিটুনিয়া, ডালিয়াৰ নিচিনাকৈ এটা ছিজনতহে ফুলে, কিন্তু এই জৰবেৰাটো বেছি ঠাণ্ডা আৰু বেছি গৰম দিনকেইটাক বাদ কৰি বছৰটো প্ৰায় সময়তেই কম বেছি পৰিমাণে ফুলি থাকে। ইয়াক আৰু বহুত বেলেগ বেলেগ ৰঙতো পোৱা যায়, যেনে হালধীয়া, বগা, গুলপীয়া, কমলা ৰঙৰ আৰু ৰঙা ৰঙৰো পোৱা যায়। ফুলপাহো ডাঙৰ ডাঙৰ হয় আৰু এবাৰ ফুলাৰ পিছতেই বহুত দিনলৈকে ভালে থাকে, সোনকালে মৰহি নাযায়। আৰু এজোপা গছত এনেকৈ একেলগে 5-6 পাহলৈকে ফুলে আৰু ফুলি শেষ হোৱাৰ পিছত যেতিয়া মৰহিব তেতিয়া এই ষ্টককেইডাল এই ফুলটো আঁতৰাই দিলে তলৰ পৰা আকৌ নতুন কলি আহে, আকৌ ফুলে। মোৰ ইয়াত কলি ওলাই আছে আৰু নতুন নতুন। ইয়াক কিন্তু পূৰা ৰ'দ পৰা জেগাত ৰাখিলেহে এনেকৈ ফুলিব। ৰ'দ নপৰা, ছাঁ পৰা জেগাত ৰাখিলে ফুলজোপা নুফুলে ভালকৈ, অকল গছবিলাকহে বাঢ়ে। ইয়াক কমেও 5-6 ঘণ্টা দিনটোত ৰ'দ পৰা জেগাত ৰাখিব লাগে আৰু ইয়াক সদায় ৰাতিপুৱা পানী দিব, আগবেলাটোত। পিছবেলা কেতিয়াও পানী নিদিব। ইয়াক ফাংগাল ডিজিজ খুব সোনকালেই লাগে ইয়াত। সেইকাৰণে ইয়াৰ পটিং মিক্সটো বনাওঁতে লগত এচামুচ ফাংগিচাইড দিব। ইয়াক ৱেল ড্ৰেইন মাটি লাগে, সেইকাৰণে ইয়াৰ পটিং মিক্স বনাওঁতে সমান পৰিমাণত মাটি ল'ব, নদীৰ বালি ল'ব আৰু শুকান গোবৰ ল'ব নাইবা কেঁচুসাৰ ল'ব। যেতিয়া এই ওপৰৰ মাটিটো অলপ অলপ শুকান দেখে তেতিয়াহে ইয়াত পানী দিব। বেছি পানী দিয়াৰ প্ৰয়োজন নাই। বেছি পানী দিলে নাইবা ইয়াত পানী জমা থাকিলে ইয়াত শিপাবিলাক পচি যায়, গছজোপা মৰি যায়। সেইকাৰণে পানী দিয়াটো ধ্যান ৰাখিব। ইয়াক ফাংগাল ডিজিজ বা অন্য বেমাৰৰ পৰা বচাই ৰাখিবৰ কাৰণে 1 মাহমানৰ মূৰে মূৰে নিম অইল দিব পাৰে। নিম অইলটো খুবেই ভাল। ইয়াৰ আৰু এটা বেমাৰ হৈছে পাতৰ গুৰি পচা। সেই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে পাতৰ গুৰিটো এনেকৈ উলিয়াই ৰাখিব। মাটিটো একদম ওপৰলৈকে দি নিদিব। যেতিয়া গছজোপা ৰুৱে তেতিয়া এই ক্ৰমটো ওলাই থাকিবলৈ দিব লাগে। মাটিটো বেছি ওপৰলৈকে উঠাই দিলে ইয়াৰ পাতবিলাকো পচে, লগতে নতুন যিবিলাক পুলি ওলায় সেই পুলিবিলাকো পচি যোৱা দেখা যায়। আৰু যিবোৰ পাত একদম মাটিত লাগি থাকে তেনেকুৱা পাতবিলাক আঁতৰাই থাকিব, কিয়নো সেই পাতটোতে বেমাৰ লাগিব আৰু বাকী গছজোপালৈও বেমাৰটো বিয়পিব পাৰে। সেইকাৰণে মাটিত লাগি থকা পাতটো আঁতৰাই থকাটো জৰুৰী। আৰু মাজে মাজে 1 চামুচ ফাংগিচাইড 2 লিটাৰ পানীত মিক্স কৰি ফুলগছত দিব। এইটো চব ফুলতেই দিব লাগে তেনেকৈ। মই চাফ ফাংগিচাইডটো ব্যৱহাৰ কৰোঁ আৰু এইটো ভাল। আৰু তেনেকুৱা বহুত ফাংগিচাইড বজাৰত পাব, আপোনালোকে অলপ বিচাৰিলেই হ'ল। আৰু সাৰ হিচাপে আপোনালোকে 1 মুঠি শুকান গোবৰ নাইবা ভাৰ্মি কম্প'ষ্ট এটা টাবত 1 মাহমানৰ মূৰে মূৰে দিব। ৰাসায়নিক সাৰ দিব বিচাৰে যদি তেতিয়া DAP আৰু পটাছ দিব পাৰে। DAPয়ে গছজোপা মজবুত কৰে, গছজোপাৰ স্বাস্থ্য ভাল কৰে আৰু পটাছিয়ামটোৱে ফুল ফুলাত সহায় কৰে। সেইকাৰণে ফুল বা গুটি লগা গছত পটাছ দিব লাগে। পটাছ দিলে 1 লিটাৰ পানীত আধা চামুচ মিলাই দিব। আৰু এটা জৈৱিক সাৰ হৈছে খলিহৈ, তাৰো লিকুইড ফাৰ্টিলাইজাৰ বনাই আপোনালোকে দিব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।